শ্ৰদ্ধাৰ মৰিগাঁও জিলাবাসী ৰাইজ কোভিড সংক্ৰমণৰ বৰ্ধিত হাৰৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে সমগ্ৰ মৰিগাঁও জিলাক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে। সেয়েহে জিলাখনত 28 জুন তাৰিখ সোমবাৰ পুৱা 5 বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ জাৰি কৰা হৈছে কেতবোৰ কঠোৰ নিৰ্দেশনা। এই নিৰ্দেশনা অনুযায়ী জিলাখনত 24 ঘণ্টাই বলবৎ হৈ থাকিব সান্ধ্য আইন। সকলো ধৰণৰ দোকান পোহাৰ, শ্বপিং মল, ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব। চৰকাৰী বেচৰকাৰী কাৰ্যালয় বা প্ৰতিষ্ঠানৰ উপৰিও সমূহ শিক্ষানুষ্ঠান বন্ধ থাকিব। ধাবা, ৰেষ্টুৰেণ্ট বা আন ভোজনালয়সমূহ বন্ধ থকাৰ উপৰিও এইবোৰৰ পৰা খাদ্যবস্তু গ্ৰাহকে ঘৰলৈ লৈ যোৱাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। সাপ্তাহিক হাট বজাৰসমূহো বন্ধ থাকিব। সভা সমিতি অনুষ্ঠিত কৰা অথবা যিকোনো ধৰণৰ জনসমাগম নিষিদ্ধ থাকিব। বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব। ধৰ্মীয় স্থানসমূহ উপাসনাকাৰীসকলৰ বাবে বন্ধ থাকিব। শেষকৃত্য অনুষ্ঠানত 10 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব। অৱশ্যে জৰুৰীকালীন সেৱা আৰু অত্যাৱশ্যকীয় সেৱাসমূহৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্ৰযোজ্য নহ'ব। চিকিৎসালয়, ফাৰ্মাচী 24 ঘণ্টাই খোলা থাকিব। কিন্তু সন্ধিয়া 5 বজালৈকেহে কোভিড বিধি মানি চলি গেলামালৰ দোকান, ফল-মূল আৰু শাক-পাচলিৰ দোকান, গাখীৰৰ দোকান খোলা ৰাখিব পাৰিব। কোভিড ভেকচিন ল'বলৈ অহা ব্যক্তিসকল এই নিষেধাজ্ঞাৰ পৰা ৰেহাই পাব। পৰৱৰ্তী নিৰ্দেশনা জাৰি নোহোৱালৈকে এই নিয়মসমূহ প্ৰযোজ্য হৈ থাকিব। মনত ৰাখিব, এই নিয়মসমূহ উলংঘা কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ধন্যবাদেৰে জিলা প্ৰশাসন, মৰিগাঁও।